লাষ্ট বিচ কৰিবলৈ মোৰ একো নাই, মই একো লাষ্ট নকওঁ, ডাইৰেক্ট কথা। হাই হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মনটো বৰ বিশেষ এটা ভাল নহয়। আজি কামো নাই, তাৰপৰা এনেই আৰু এনেকৈ ঘৰতে আছিলোঁ। মায়ে মোক চাইছে, চাই মেলি নাচি দেখাইছে আৰু মই ক্লিপ এটা লগাই দিম। থকালৈকে এইবিলাক সুখ, যিকোনো বস্তুৱে কোনো যোগমীয়া নহয়, সকলোবিলাক বস্তুৰ আঁতৰি যাবই এদিন সকলোৱে। সেয়াই আৰু থাকালৈকে উপভোগ কৰিব লাগে, ভাল ভাল কাম কৰিব লাগে। তো মনটো বেয়া লাগি আছে বুলিনো কি কৰিম, তাকে গান চান অলপ বজাই আছিলোঁ, মায়েও নাছিলে, মনটো অলপ ফূৰ্তি লাগিলে। এতিয়া আজিতো কাম নাই পেণ্ডেলত, মই পেণ্ডেলত কাম কৰোঁ জানেই। মই ওলাই যাম এতিয়া আমাৰ ওচৰতে টাউন এখনলৈ। টাউন মানে ইমান ডাঙৰ টাউন বুলি ক'ব নোৱাৰি। শেষলৈকে চাই থাকিব, ক'লৈ গৈ আছোঁ কি কথা গম পাব আপোনালোকে। আমাৰ বামুণবাৰী তিনিআলি, সেইফালে লেঙেৰি যায়, এইফালে আমাৰ ঘৰলৈ, আৰু এইফালে মৰাণ। ইয়াতে কিবা কিবি বজাৰ চজাৰ কৰি আছোঁ অলপ। এতিয়া এই দোকানখনতে মাছৰুমত স্প্ৰে কৰিব পৰাকৈ স্প্ৰেয়াৰ এটা লৈ লওঁ। তাৰপিছত ঘৰৰে হালধি অলপ আনিছিলোঁ, সেইখিনি খুন্দাই লওঁ। তাৰপিছত কাম আজৰি ঘৰলৈ যাম। যামগৈ আৰু কাম বন এৰাই। এই বাইকখনৰ কিবা কাম এটা আছে, সেইটো কৰি লওঁ। লাষ্ট বিচ কৰিবলৈ মোৰ একো নাই, মই একো লাষ্ট নকওঁ, ডাইৰেক্ট কথা। কাৰণ ময়ো কামেই কৰি আছোঁ, চবেই কাম কৰিছে, নিজৰ কাম কৰি আছে চবেই। কোনে চাইছে, কোনে কি কৰিছে কৈ থাকক, একো মাথাই নামাৰোঁ সেইবিলাক। এইখনে বামুণবাৰী টাউন, এইফালে মৰাণ যায়, আৰু এইফালে আমাৰ ঘৰলৈ ৰাজগড়, কফুলীয়া তেনেকৈ। এতিয়া ইয়াতে গ্ৰেজত কাম এটা আছে, বাইকখনেই সৰু সুৰা কাম এটি কৰি লওঁ আৰু। ভিডিঅ'টো তাত সমাপ্ত কৰিব নহ'ল, মই ঘৰ পাই গ'লোহি। মই হালধি খুন্দোৱালোঁ আৰু প্লাছ এইটো আনিব গৈছিলোঁ, এইটো পানী মাৰিবৰ কাৰণে অকণমান প্ৰব্লেম হয় মানে। তো ইয়াত এতিয়া সুবিধা হ'ব আৰু এনেকৈ। আৰু বহুতে সুধি আছে মাছৰুম হৈছেনে বুলি। মাছৰুম হৈছেনে মানে মই এইটো পেণ্ডেলত কাম কৰোঁ জানেই, অলপ টাইম দিব নোৱাৰিলোঁ, সেইকাৰণে অলপ লেট হৈছে মানে। ইয়াত দুই এটা ক'ৰবাত ওলাইছে। এইটো প্ৰথম বেষ্টৰ, এইটো ফাৰ্ষ্ট লেণ্ড মানে এইকেইটা ভৰাইছিলোঁ, এইকেইটাত চিলিণ্ডাৰত ক'ৰবাত ওলাইছে আৰু এনেকৈ এইবিলাক আহিছে, নতুনকৈ পিনহেডছ ওলাইছে। আৰু এইফালে এইকেইটাৰ ওলোৱা নাই, ইয়াতো ওলোৱা নাই, ওলাইছে আৰু নতুনকৈ এনেকৈ ক'ৰবাত সেইটো নেক্সট বেষ্ট হয়। তাৰপিছত আৰু সেনেকৈ প্ৰচেছিঙত আছে। এইফালে এইখিনি আছে ইয়াত, আৰু এইফালে ইয়াত অলপ আছে, হেংগিং কৰিব লাগে, ইয়াত ওলমাব লাগে। তো এইবিলাক হ'ব। এইফালৰ পৰা অলপ বেছি পোহৰ হৈ আছে, মই যিহেতু ইফালৰ পৰা ইফালে দৌৰি ফুৰিব লগা হৈছে, তো বৰ বিশেষ টাইম দিব পৰা নাই। হ'লেও লাগি আছোঁ, চবফালে কৰিব লগা হৈছে। এনেকৈ আৰু যিমান পাৰোঁ যি পাৰোঁ কৰি আছোঁ। যেতিয়া হয় মই নিশ্চয় আপোনালোকক দেখামেই, যেতিয়া ছিঙিব পৰা হয় বা মই দিব পৰা হওঁ মই ক'ম বাৰু। বহুতে সুধিছে মোক মাছৰুম হৈছে নেকি, খাব পৰা হৈছে নেকি বুলি। মই খুব দুখিত, অলপ টাইম লাগিছে বাৰু। যি কি নহওক, প্ৰথমবাৰ কৰিছোঁ, অলপ এনেকুৱা হৈছে আৰু। খুব সোনকালে হ'ব, খুব সোনকালে পাব, লাহেকৈ কৰি চাইছোঁহে বাৰু। আজি ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ, মোৰো অলপ কাম আছে, কিবা কিবি কৰিব লগা ঘৰুৱা, তো সেইবিলাক কৰি মেলি আজৰি হৈ লওঁ। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ।